নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে দিৱালীৰ মৰম আৰু উলগ জনাই মই দৃষ্টালী সকলোকে স্বাগতম জনাইছোঁ লুইটৰ পৰা মেছেজ লৈ। আজি শুভ দীপাৱলী, মই চাকি লগালোঁ আৰু এই যিহেতু আমি বিদেশত আছোঁ, আমেৰিকাত আছোঁ বৰ্তমান, গতিকে আমি দিৱালী উদযাপন কৰিছোঁ আজিৰ পৰাই। কিছু সময়ৰ পাছতে আমি ওচৰৰ এপাৰ্টমেণ্টৰ এঘৰ মানুহলৈ যাম আৰু তেওঁলোকৰ ভাৰতীয় হয় তেওঁলোক দুটা পৰিয়াল লগ হৈ আমি দিৱালী উদযাপন কৰিম আৰু আশা কৰিছোঁ আপোনালোকে অতি সুন্দৰভাৱে পোহৰৰ যি উৎসৱ এই দিৱালী ভালদৰে আপোনালোকে উদযাপন কৰক। আমি বৰ্তমান আহিলোঁ সৌমিতাদিৰ ঘৰলৈ আৰু ইয়াতে আমি পাতলাক পাৰ্টি কৰিম দিৱালীৰ কাৰণে আৰু সকলো আছে। হেপী দিৱালী, হেপী দিৱালী, হেপী দিৱালী, হেপী দিৱালী। মামা বল এই ও বলছি ইয়া হেপী দিৱালী। বলে দাও স্পন্দনে ক'ব বিচৰা নাই। অ'কে, হেপী দিৱালী স্পন্দন। আৰু আমি যিহেতু আজি পাতলাক পাৰ্টি কৰিম, গতিকে এয়া বনাই আনিছিলোঁ, দেখাই দিছোঁ আপোনালোকক। আৰু এয়া চুভিয়ে বনাই দিছে আৰু এইটো হৈছে চলে আৰু লগতে সৌমিতা দিয়ে বনাইছে মিঠাই আৰু অলপ পাছত আমি ফুলজাৰি জ্বলাম। क्या क्या लाई हो? हम लोग फुलझड़ी लाए या और थोड़ा सा छुरछुरी ओके, एंजॉय करेंगे हम थोड़ी देर बाद। बिकॉज यहाँ पे साउंड वाला पटाखे नहीं अलाउ है, तो हम लोग वही ला हाँ। सकते सी या डिजर्ट नाइस। দেখুৱাম আপোনালোকক, আপোনালোকে চাই থাকিব লুইটৰ পৰা আমি চিপি লৈ।